যে আৰু অকল পঢ়া মাথাটো কিবা গৰম হৈ যায় ন। একেবাৰে স্কুল বন্ধ দিছিলে, গৰম বন্ধ নিদিলে ঘৰত থাকিবলৈ নাপালোঁ। একেবাৰে একদম টিউশ্যনত তালত দিয়ে দিলে। মই যে পাপা নহয়, একদম মানে অকল পঢ়াৰ কথা বাহিৰে বেলেগ কাম নাই আৰু। মোৰ কিবা মূৰটো গৰম হৈ গৈছে, অকল পঢ়াৰ কথাকে কৈ থাকিব। মোৰো এইবিলাক পঢ়া শুনা বুলি ক'লে বিৰাট পৰি লাগে। কি যে নহয় মানে গৰম বন্ধৰ দিনকেইটাও শান্তিত থাকিবলৈ নিদিয়ে একেবাৰে। ক্লাছ কৰি পঠিয়ালেহে হয়। আকৌ সেই কোনেবা পঢ়ুৱাই একেবাৰে আমাৰ সেই ভদ্ৰচাৰৰ নিচিনা হ'লে হ'ল আৰু থাকিবি আৰু টোপনিয়াই। কোনেবা পঢ়ুৱাই তাকেহে যোনেই নাহক নপঢ়ুৱাক লাগিলে। পঢ়াটোতো আমি পঢ়িবই লাগিব। টিউশ্যন কৰিবলৈ পঠিয়াইছে যেতিয়া কৰিবইতো লাগিব। মানে বৰিং আৰু পায়। চুপ মেডাম এজনী আছে মেম। মৰ্নিং মেম। মৰ্নিং বহা তোমালোক। বাইদেউ মই সোমাব পাৰোঁনে? আহা বাইদেউ মোক ক্ষমা কৰিব, মোৰ আহি পোৱা অলপ দেৰি হ'ল। বাটতে চাইকেলখনৰ চেণ্ডাল পৰিল, সেই উঠাই থাকোঁতে আহোঁতে দেৰিয়ে হৈ গ'ল। বাৰু ঠিক আছে, একো নাই। আজি প্ৰথম যেতিয়া একো নাই দিয়া। পিছত কিন্তু তুমি সোনকালে আহিবা দেই। এনেকৈ দেৰি কৰি আহিলে নহ'ব কিন্তু। বাৰু যোৱা এতিয়া বহাগৈ। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি যিহেতু প্ৰথম, সেয়েহে মই তোমালোকক দুটামান কথা কওঁ বুলি ভাবিছোঁ। যিহেতু তোমালোক সকলো বেলেগ স্কুলৰ পৰা আহিছা আৰু ভালদৰে পঢ়া শুনা কৰিম বুলিয়ে তোমালোকে এই গৰমৰ বন্ধকেইটাত এনেদৰে টিউশ্যন কৰিবৰ কাৰণে আহিছা। আৰু মই তোমালোকক সম্পূৰ্ণ ভালকৈ পঢ়াবলৈ চেষ্টা কৰিম। তোমালোকে যদি কিবা বুজি নোপোৱা তোমালোকে মোক জনাবা। আৰু এই একমাহ ক্লাছ কৰি তোমালোকৰ মই এটা পৰীক্ষা ল'ম। আৰু যিয়ে এই পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পাব তেওঁলোকক মই মোৰ ফালৰ পৰা এটা ধুনীয়া পুৰস্কাৰ দিম। লগতে টিউশ্যনৰ ফিজটো মই মাফ কৰি দিম। তেওঁলোকে মোক টিউশ্যনৰ ফিজ দিব নালাগে। গতিকে তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা। আৰু মোক যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক সুধিবা, হ'বনে? হ'ব বাইদেউ। হ'ব বাইদেউ। হ'ব বাইদেউ, ভালেই হ'ব। আৰু তেতিয়াহ'লে এতিয়া তোমালোকৰ কিতাপবোৰ উলিওৱাচোন। ইজনীলৈ চাচোন ক'ত পঢ়িলেহি মোৰ কাষত আহি। আৰে কি হ'ল? তুমি কি কথা পাতি আছা? পঢ়াবলৈ আৰম্ভ কৰোঁতে তুমি কথা পতাত লাগিলে যে। এনেকৈ হ'লে নহ'ব কিন্তু দেই। মই হ'লে পানিছমেণ্ট দিম আকৌ। নাই বাইদেউ, এই কলম এটা আনিছে নেকি বুলিহে সুধিছিলোঁ। মোৰ মানে আজি কলম নাহিলে বেগত, সেইটো কাৰণে। বাৰু সকলোৱে পঢ়াত মন দিয়া। হ'ব বাইদেউ। ছোৱালী ৰহ, কিবা কৈছা? মেডাম আপোনাকে কৈছোঁ। ঐ তই আমাৰ লগত কিয় টিউশ্যন কৰিব আহিছ? তই আমাৰ ঘৰত তোৰ মাৰে কাম কৰে। তোৰ নিচিনা এই ছোৱালীজনীৰ লগত আমি একেলগতে বহিবলৈ আমি পঢ়িব নোৱাৰোঁ ইয়াত, গম পাইছ? আমাৰ ষ্টেটাছৰ কথা আছে। আমাৰ দৰেতো এই ইংলিছ মিডিয়াম স্কুলত তহঁতে পঢ়িব নোৱাৰে। এই টকা খৰচ কৰি ক'ত পঢ়িব পাৰিবি? কিন্তু সেই টিউশ্যনটোকে কৰিবলৈ আহিছ আৰু। ৰাম তাইক কি নাচাবি? আহি চিধাই মোৰ কাষতে বহিছে। লাজ নালাগে তোৰ? ধনী মানুহৰ লগত সমানে উঠা বহা কৰিবলৈ লাজ নালাগে? একেলগতে টিউশ্যন কৰিবলৈ আহিবি বুলি একেবাৰে মোৰ লগত সমানে বহি ল'লি। শুন, আজিৰ পৰা এইখন স্কুলত টিউশ্যন কৰিবলৈ নাহিবি, বুজিলি? তহঁতি যিমান মানুহ সিমানত থাকিবি। তোৰ নিচিনা বন কৰা ছোৱালী মানুহ এজনী জীয়েকৰ লগত মই সমানে টিউশ্যন কৰিব নোৱাৰোঁ। মোৰ ষ্টেটাছৰ কথা আছে। তুমি মোক কিয় তেনেকৈ কৈছা? মোৰ মা বন কৰা মহিলা হ'ল বুলি মই কি তোমালোকৰ লগত পঢ়িব নোৱাৰিম বুলি ক'ৰবাত লিখা আছে নেকি? মই ভালদৰে পঢ়িম বুলি ইয়াত টিউশ্যন কৰিবলৈ আহিছোঁ। তোমালোককতো মই একো ডিষ্টাৰ্ব কৰা নাই। গতিকে তোমালোকে মোক লৈ কিয় এনেকুৱা কৰিছা? ছোৱালী মুখে উত্তৰ নিদিবি। মই যিটো সেইটোহে উত্তৰ দিছোঁ। মই মুখে উত্তৰ দিব বিচৰা নাই। তোমালোকে মোক ভুল ভাবিছা। আৰু শুনা, তোমালোকৰ ঘৰত মোৰ মায়ে কাম কৰিবলৈহে কৈছে, চুৰ কৰিবলৈতো যোৱা নাই। মোৰ মায়ে আনৰ ঘৰত কাম কৰা টকাৰে মোক পঢ়ুৱাই আছে। আৰু মই ভালদৰে পঢ়িব লাগিব। মই ভালদৰে ইয়াত পঢ়িবৰ কাৰণেহে আহিছোঁ। তোমালোকৰ লগত তৰ্ক কৰিবলৈ অহা নাই। মই আহোঁ। মই তোমালোকৰ কথা মানিব নোৱাৰিম। মোৰ মায়ে বহুত কষ্ট কৰি টিউশ্যনটো দি আছে, গতিকে মই সদায় আহিম। এইজনী দেখোন লেবেলে বেলেগ ঐ। এই কেঁপানি ভালকৈ দিব লাগিব। তাই মোৰ মুখে কথা কয়। তাইৰ মাকে মোৰ ঘৰত বন কৰা মহিলা আৰু তাই মোৰ মুখে কথা উত্তৰ দিয়ে। কাইলৈ আহিবলৈ দে, ভালকৈ এজাও দি দিম। এতিয়া যাওঁ, ব'ল চব গ'ল। স্কুলৰ পৰা নহ'লে গেট বন্ধ কৰি দিব। কি হ'ল? আজি দেখোন এজনী ইমান দেৰিকৈ অহাই নাই। তাই চাইকেলৰ চেট পৰিল চাগে ঐ। হয় দে, তই ঠিকেই কৈছ। তাই চাইকেলৰ চেট পৰিল চাগে। বাইদেউ আহিলে? গুড মৰ্ণিং মেডাম। গুড মৰ্ণিং। বাইদেউৰ মুখত ইংলিছ শুনা। তাকেহে নকৰানি জীয়েকৰ মুখত ফৰাফৰ ইংলিছ। গুড মৰ্ণিংটোকে চাগে শিকিলে আৰু তাকে কৈ ফুৰে। প্লিজ তোমালোকে কিয় কথাবোৰ তেনেকৈ কোৱা? মই ইয়াত পঢ়িবলৈ আহোঁ, তোমালোকৰ লগত এনেকৈ তৰ্ক কৰিবলৈ নাহোঁ। তোমালোকে যে মোক অহাৰ লগে লগে এনেকৈ কথা শুনাইছা, মই জানো তোমালোকক কিবা কৈছোঁ? কথা কোৱাৰ ষ্টাইল এনেকুৱাই, বুজিছ? কাৰণ আমি তোৰ দৰে ভিক্ষাৰী নহয়। ঐ নিহা, এইজনী ফ্ৰকটো চাচোন। এইটো ফ্ৰক কেতিয়াৰ ফ্ৰক ঠিক নাই চাগে। একেবাৰে ফাটো অৱস্থা হৈ আছে। চাচোন কেনেকুৱা লেতেৰা ফ্ৰকডাল পিন্ধি আছে। আৰু চেণ্ডেলযোৰ নাচা কিয়? অ' মাই গড, এইবোৰ কাপোৰ যে মই এনেই নিপিন্ধো দেই। তাকেহে পাই, ৰাম এই ফ্ৰকডাল পিন্ধিছে চাচোন, একেবাৰে গোটেইজনী বুঢ়ীজনীৰ নিচিনা লাগিছে। অ' মাই গড, এনেকুৱা ফ্ৰক যে সঁচাকৈ দেই, আমাৰ ঘৰত যে এনেকুৱা ফ্ৰকে এই ভাত চাত ৰন্ধা যে সেইবিলাকতহে ব্যৱহাৰ কৰে কাপোৰ এই মুচিবৰ কাৰণে। ৰাম এইবাৰ ফ্ৰকেই হ'লনে? তাকেহে পাই, এইবোৰ কাপোৰ পিন্ধি আকৌ আমাৰ লগত
সঁচাকৈ বহুত বেয়া। তোমালোকে মোক এনেকৈ ক'বা বুলি মই ভবা নাছিলোঁ। মই ইয়াত টিউশ্যন কৰিবলৈহে আহিছোঁ। মই ইয়াত ফেশ্বন শ্ব' দিবলৈ অহা নাই নহয়। হয়, মোৰ মায়ে আনৰ ঘৰত কাম কৰি যিকেইটা পায় সেইকেইটাৰে আমি দুবেলা দুসাঁজ খাওঁ আৰু সেয়াৰে মায়ে মোক পঢ়ুৱাইছিল। ক'ৰ পৰানো মোক ইমান ভাল কাপোৰ আনি দিব? মায়ে মোক যিকেইটা আনি দিছে সেয়াকে মই ভালদৰে ধুই পখালি চাফা কৰি পিন্ধি আহোঁ। তোমালোকে মোৰ ফ্ৰকটোক লৈ এনেকৈ নক'বা। মোৰ ফ্ৰকটো পুৰণা হ'ব পাৰে কিন্তু লেতেৰা নহয়। সঁচাকৈ আমি দুখীয়া হ'লোঁ বুলি তোমালোকে এনেকৈ ক'বা বুলি ভবা নাছিলোঁ। দুখীয়া হ'লেও আমি মানুহে। ৰাম, কথাকেইটাকৈ উচাত মাৰি গুচি গ'ল দেখিছ নাই? তাই মানে এইটো আমাক লেবেল দি থৈ গ'ল বুজিছনে? ৰাম, এইবোৰক যে কথা ক'বই নোৱাৰি। চকু পানী অকণ উলিয়াব আৰু এতিয়া আকৌ সেই বিচাৰ আগত কৈ নিদিলেই হ'ল। ঐ ব'ল ব'ল, আমাৰ দেৰিয়ে হ'ব এতিয়া, মিছ আহিছে। এইজনী দেখোন পঢ়াত বৰ চোকা। আমি লাজহে পাম নেকি ঠিক নাই দেই। এই যদি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাই যায় কি হ'ব বাৰু? তাকেহে পাই, মোক কিন্তু হৰুৱাব নোৱাৰে। যিমান চোকা হ'লেও তাই মোতকৈ আগত কেতিয়াও হ'ব নোৱাৰে। আৰু মই তাইক হ'বলৈও নিদিওঁ, কাৰণ তাই মোৰ ঘৰৰ বন্ধ কৰা মহিলাৰ জীয়েক আৰু মই এজনী অফিচাৰৰ ছোৱালী। গতিকে মই তাইক কেতিয়াও মোতকৈ আগবাঢ়িবলৈ নিদিওঁ। এইটো হ'লেতো ভালেই, কিন্তু তাই যদি কেনেবাকৈ তোতকৈ আগত আহি যায় নহয়, তেতিয়াহে কিন্তু তই লাজ পাবি দেই। ন' ইম্পচিবল। তাই মোতকৈ কেতিয়াও আগবাঢ়িব নোৱাৰে আৰু মই তাইক কেতিয়াও আগবাঢ়িবলৈ নিদিওঁ। তাইক আমি টৰ্চাৰ কৰিম বুজিছ, যাতে তাই ডিষ্টাৰ্ব হৈ পঢ়া শুনাত মন নবহে। তাইক আমি এনি টাইম হাঁহি ঠাট্টা কৰিম, গম পাইছ? তেতিয়া তাই লাহে লাহে মোৰটো কাম নকৰা হ'ব আৰু পঢ়া শুনাত একেবাৰে বেয়া হৈ যাব, বুজিলি? শিল্পা, সেইফালে চা, নকৰানি যে কাহিলেই। নাহিবনে আৰু? ঐ, তোৰ আৰু বেলেগ ফ্ৰক নাই নেকি? সদায় যে একেটাকে পিন্ধি আহ। ঐ, মোৰ ফ্ৰক আৰু নাই। মোৰ দুটাই ফ্ৰক। এটা গাঁও ফুৰিবলৈ গ'লে কেতিয়াবা পিন্ধি যাওঁ আৰু এইটো ঘৰত দুটামান আছে, সেইকেইটা অলপ ফাটি আছে। সেয়েহে মই এইটোকে সদায় ধুই পখালি পিন্ধি আহোঁ। অ' মাই গড। ঐ, আৰু যদি কাপোৰ কানি নাই আমাৰ লগত পঢ়িবলৈ নাহিবি, বুজিছ? সদায় একেটা চোলাকে পিন্ধি পিন্ধি আমাৰ লগত টিউশ্যন কৰিবলৈ নাহিবি। আমাৰো অলপমান ষ্টেণ্ডাৰ্ডৰ কথা আছে নহয়। আমাৰ লগত টিউশ্যন কৰা ইমান ভিক্ষাৰী আছে বুলি গম পালে যে আমাৰ স্কুলৰ আৰু বাকীবিলাকে মোক কিমান হাঁহিব নহয়। তোৰ বেলেগ ফ্ৰক নাই যদি নাহিবি, বুজিছ? ৰাম ৰাম, একেটা ফ্ৰককে পিন্ধিবলৈ লাজ নালাগে? তুমি কিয় মোক এনেকৈ কোৱাচোন? তোমাৰ প্ৰব্লেমটো ক'ত? মই একেটা ফ্ৰককে পিন্ধি আহিলোঁ যেনিবা, তাতে তোমাৰ কি হ'ল? তুমিতো পিন্ধা নাই, মইহে পিন্ধিছোঁ। আৰু পিন্ধা উৰাটো কি? ভালদৰে পঢ়াটোহে মেইন কথা। অকল কাপোৰ কানি পিন্ধি ডিজাইনত আহিলেই নহ'ব নহয়, পঢ়িবও লাগিব। পঢ়াটোহে মেইন। তই আমাক দম দিবলৈ আহিছ নেকি? ইছ ৰাম, কথা শুনচোন, পঢ়াটোহে মেইন। তাইহে পঢ়িছে আৰু আমি পঢ়া নাই। দেখিম নহয় কেই নম্বৰত যাব পাৰ। গাধীজনী মন কৰা সেই মহিলাৰ জীয়েক হৈ পেলাই তই আমাৰ মুখে মুখে কথা ক'বলৈ ভয় কৰিব লাগিছে, গম পাইছ? অ' নমি, তই ঠিকেই কৈছ। এইজনী মুখখন চাচোন, একেবাৰে নপাত কচুপাত। শিল্পা, তই ঠিকেই কৈছ। একেবাৰে জুই দিব নোৱাৰি, মুখখন জুই দিলেও নপৰিব চাগে। হ'ব দিয়া, তোমালোকে যি বুলি ভাবা ভাবা। তোমালোকৰ লগত কথা পাতি থাকিলে মোৰ মূৰটোহে গৰম হ'ব। মই যাওঁ ক্লাছলৈ, বাইদেউ আহিছে চাগে। মজা, এইক আমি এনেকৈয়ে মূৰটো গৰম কৰিব লাগিব, তেতিয়াহে যদি তাই পঢ়াত বেয়া হয়। অ', তই ঠিকেই কৈছ। এই মূৰটো আমি এনেকৈয়ে বেয়া কৰিব লাগিব, নহ'লে একমাহ সম্পূৰ্ণ হ'ব এতিয়া। আমিতো ভালকৈ পঢ়া শুনা কৰা হোৱাই নাই। কিন্তু এইজনীয়ে যদি কেনেবাকৈ এক নম্বৰত যায় নহয়, আমাৰ নাক কান গ'ল আৰু। মোৰ ভয়হে লাগিছে জাননে? আজি ৰিজাল্ট দিব নহয়, কিবা হ'ব? কেনেবাকৈ যদি এইজনী এক নম্বৰত গুচি যায় নহয়, মোৰ নাক কান চব চেছ আৰু। হেপাই, মোৰো বৰ ভয় লাগিছে। এইজনীয়ে দেখোন সিদিনাখনি একেবাৰে তলৰ পৰা ওপৰে মোৰ নকৰিলে পৰীক্ষা দিনাখনি। মোৰ যে একেবাৰে ইমান ভয় লাগিছে নহয়, কি যে হ'ব। বাইদেউ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেতো কথাটো গম পাইছাই। মইতো একেবাৰে ক্লাছৰ প্ৰথম দিনাখনি কৈছিলোঁৱে যে তোমালোকে গোটেই মাহটো ধুনীয়াকৈ পঢ়া শুনা কৰিব লাগিব আৰু লাষ্টত মই পৰীক্ষা পাতিম, আৰু পৰীক্ষাটোতো বৰ্তমান পাতিলোৱেই। আৰু আজি আহি পৰিছে আমাৰ ৰিজাল্ট দিয়াৰ সময়। গতিকে তোমালোক সাজু আছানে? বাইদেউ, আমি সাজু আছোঁ। ৰিজাল্ট শুনিবৰ বাবে আমি পূৰা আগ্ৰহেৰে ৰৈ আছোঁ বাইদেউ। তেতিয়াহ'লে শুনা, মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যিকেইজনৰ নাম ক'ম তেওঁলোক ইয়ালৈ উঠি আহিব। তেতিয়াহ'লে শুনা, থাৰ্ডত আহিছে আমাৰ ৰক্তিম বৰগোহাঁই। তেওঁক ইয়ালৈ উঠি আহিবলৈ অনুৰোধ জনালোঁ। আৰু ছেকেণ্ড পজিশ্যন পাইছে শিল্পা বৰা। আৰু ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছে আটাইতকৈ বেছি নম্বৰ পাই প্ৰথম বিজয়ী হৈছে কৰবী শইকীয়া। কৰবী, তুমি ইয়ালৈ উঠি আহা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা কথা কৈছিলোঁ, মনত আছেনে? যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব পাৰিব তেওঁলোকক মই এটা পুৰস্কাৰ দিম, আৰু সেই পুৰস্কাৰটো আছিল যে তেওঁলোকে মাহিলী ফিজটো দিব নালাগে। গতিকে কৰবী, শিল্পা আৰু ৰক্তিম, তোমালোকে তোমালোকৰ মাহিলী ফিজটো দিব নালাগে। সেই টকাৰে তোমালোকে নিজৰ প্ৰয়োজনীয় বস্তু কিনি ল'বা। তোমালোকক যি প্ৰয়োজন হয়, যেনে বহী, কলম, কিতাপ, এইবিলাক কিনি ল'বা। তোমালোকে মোক ফিজটো দিব নালাগে। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ। আপুনি মোক কিমান উপকাৰ কৰিছে সেয়া মই ভাষাৰে কৈ বুজাব নোৱাৰিম। মোৰ মা এগৰাকী কাম কৰা মহিলা। মোৰ মায়ে আনৰ ঘৰত কাম বন কৰি মোক পঢ়ুৱাইছে আৰু বৰ কষ্ট কৰি এই টিউশ্যনটো দিয়াইছিল। আৰু মায়ে চিন্তা কৰি আছিল ফিজটো কেনেকৈ দিম বুলি। কালি মায়ে কাম কৰা মানুহ এঘৰত আজি ফিজ দিবৰ কাৰণে বিচাৰিছিল, কিন্তু মানুহঘৰে মাক টকাকেইটা দুদিনমান দেৰিকৈ দিম বুলি কৈছিল। আৰু আজি মই সৰ্বোচ্চ নম্বৰ পাই প্ৰথম
প্ৰথম স্থান পোৱাৰ বাবে আপুনি মোৰ পৰা যে ফিজটো নলয়, সঁচাকৈ মায়ে গম পালে ফূৰ্তিত ক'ব নোৱাৰা হ'ব। আৰু ময়ো বহুত সুখী হৈছোঁ। মই যদি ফাৰ্ষ্ট পজিশ্যনটো নাপালোহেঁতেন, আপোনাক পইচা ক'ৰ পৰা দিলোহেঁতেন তাকে ভাবি মই অথনিৰ পৰা বৰ মন মাৰি আছিলোঁ। এতিয়াহে মোৰ মনটো ভাল লাগিছে বাইদেউ। অঁ হয় নেকি? তুমি চিন্তা নকৰিবা, তুমি বৰ ধুনীয়াকৈ পঢ়া শুনা কৰিছা আৰু আগলৈ তুমি আৰু ভাল কৰিব পাৰিবা। মাথো তুমি একান্ত মানে পঢ়ি যাবা। শুনা, তুমি নিজে কৈছা যে তোমাৰ মায়ে আনৰ ঘৰত কাম কৰি তোমাক পঢ়ুৱাইছে। তুমি যাতে মাৰ কষ্টবোৰ বুজি পোৱা আৰু ভালদৰে আগলৈ পঢ়িবা দেই। ইছ ৰাম, মইহে বৰ লাজ পালোঁ। মোৰ ঘৰত কাম কৰা মানুহৰ জীয়েকজনীয়ে ফাৰ্ষ্ট পালে আৰু মই ছেকেণ্ড পালোঁ। ইছ ৰাম, আজি পাপাই মোক থ'ব। ক'লা তুমি ভালদৰে পঢ়িব লাগিছিল আকৌ। তুমি ভালদৰে পঢ়া হ'লে তুমিও পালাহেঁতেন। আৰু তুমি এইষাৰ কথা কি ক'লা? তোমালোকৰ ঘৰত কাম কৰা, তোমালোকৰ ঘৰত কাম কৰিব পাৰে। তোমালোকৰ ঘৰত কাম কৰিব বুলি কি তোমাতকৈ তেওঁ আগবাঢ়িব নোৱাৰিব নেকি? তুমি কিয় তেনেকৈ কৈছা? তোমালোকৰ ঘৰতে কাম কৰক বা বেলেগৰ ঘৰতে কাম কৰক, সকলো মানুহে তেনেকৈ ক'ব নাপায়। তোমাৰ লগৰ তাই বান্ধৱী, গতিকে তোমালোকে মিলিজুলি থকাটোহে ভাল কথা। ৰাম বাইদেউ, আপুনি যে কি কথা কয় আৰু। এই মোৰ ঘৰত কাম কৰা মানুহজনী জীয়েকৰ লগত মই কি বান্ধৱী পাতিম? তুমি কিয় তেনেকৈ কৈছা? কাম কৰা মানুহ হ'ল বুলি কি মানুহ নহয় নেকি? তুমি তাইক তেনেকুৱা ব্যৱহাৰ কৰাটো অনুচিত। বাইদেউ, আপুনি কোৱাৰ কাৰণেহে মই দুটামান কথা ক'বলৈ ওলাইছোঁ। মই এই টিউশ্যনটো লোৱাৰ দিন ধৰি মোক ইহঁত দুজনে বহুত বেয়াকৈ কৈছিল বাইদেউ। মই সিহঁতৰ লগত বোলে টিউশ্যন কৰিবলৈ যোগ্য নহয়, কাৰণ মোৰ মায়ে সিহঁতৰ ঘৰত কাম কৰে। সেয়েহে মই বোলে সিহঁতৰ লগত টিউশ্যন কৰিব নোৱাৰোঁ। আৰু মই পিন্ধি অহা কাপোৰক লৈ ইটিকিং কৰে। মই বোলে সদায় একেটা ফ্ৰককে পিন্ধি আহোঁ। এনেকুৱা ধৰণৰ কথা কৈ সদায় মোৰ মনত দুখ দিয়ে বাইদেউ। ৰাম ৰাম, এইবোৰ কথা তুমি মোক আগতে কিয় কোৱা নাছিলা? মই পানিছমেণ্ট দিলোহেঁতেন নহয়। আপোনাক মই কম বুলিয়ে ক'ব পাৰিলোহেঁতেন, কিন্তু মই নক'লোঁ, কাৰণ মই এইবোৰ কথা কৈ সময় নষ্ট কৰিব বিচৰা নাছিলোঁ। মই জানিছিলোঁ মোক যোনে যি নকওক, মই ভালদৰে পঢ়া শুনা কৰাটোহে মোৰ মেইন কথা। সেয়েহে মই আপোনাক এইবোৰ কথা নক'লোঁ। বাহ, তোমাৰ চিন্তাধাৰাক মই শলাগ লৈছোঁ। তুমি সঁচাকৈ এজনী ভাল ছোৱালী। আৰু শিল্পা, শুনা, তোমাকো মই এটা কথা কওঁ। তুমি যে মোক বন কৰা মহিলা জীয়েক বুলি হাঁহা, তোমাৰ দেউতা অফিচাৰ হ'ব পাৰে। তোমাৰ দেউতাই টকাৰ বাবেই কাম কৰিছে, আৰু মোৰ মা বন কৰা মহিলা, মায়ো টকাৰ বাবেই কাম কৰিছে। গতিকে তোমাৰ দেউতা আৰু মোৰ মাৰ মাজত কিবা পাৰ্থক্য আছে বুলি মই নাভাবোঁ, কাৰণ তেওঁ অফিচাৰ কৰিলেও টকাৰ বাবেই কৰিছে, আৰু মোৰ মায়ে আনৰ ঘৰত কাম কৰিছে যদিও টকাৰ বাবেই কৰিছে। সকলোৱে কেৱল টকাৰ বাবেই কৰিছে, আৰু সেই টকাৰে নিজৰ ঘৰখন পোহপাল দিবলৈ সকলোৱে কৰে। বুজিছা? তুমি এই কথাবোৰ বুজি পোৱা উচিত আছিল। এনেকৈ কথা কোৱাৰ আগতে তুমি এবাৰ ভাবিব লাগিছিল। তুমি দেখোন বৰ একেবাৰে মোক কথা শুনাইছিলা যে মই দুখীয়া ঘৰৰ ছোৱালী, বন কৰা মহিলাৰ জীয়েক, মই ভালদৰে পঢ়ি মই 1 নম্বৰত যাব নোৱাৰিম, তুমিহে যাবা। কিন্তু এতিয়া কি হ'ল? তুমি দেখোন মোতকৈ পিছে পৰিলা। হয় কৰবী, তুমি ঠিকেই কৈছা। আৰু শিল্পা, শুনিলানে তুমি তাইৰ কথাকেইটা? তোমাৰ দেউতাৰ অফিচাৰ যদিও কেইটামান টকাৰ কাৰণে কৰিছে, আৰু তাইৰ মাক বন কৰা মহিলা হ'লেও টকাৰ কাৰণেই কাম কৰিছে। গতিকে আমি মানুহৰ মাজত এনেকৈ ভেদভাৱ আনিব নালাগে। কোনোবা দুখীয়া, কোনোবা ধনী হ'ব পাৰে, সেইবুলি আমি কেতিয়াও কাকো হাঁহিব নাপায়। গম পালা? তুমি ইমান উচাত মাৰি কৈছিলা নহয় যে তুমিহে ফাৰ্ষ্ট হ'ব লাগিছিল, কিন্তু কিয় নোৱাৰিলা? তুমি দেখোন ধনী ঘৰৰ চলি আছিলা। দুখীয়া যদিও দেখোন তাই ফাৰ্ষ্ট পালে, কিয় তুমি নোৱাৰিলা? কাৰণ তুমি ভালদৰে পঢ়া নাছিলা, তুমি ঘমণ্ডি আছিলা। বুজিলা? হয় বাইদেউ, মোৰ ভুল হৈ গ'ল। মই তাইক এনেকৈ ক'ব নালাগিছিল। ৰবি, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক তেনেকৈ ক'ব নালাগিছিল। হ'ব দিয়া, মই তোমাক ক্ষমা কৰি দিলোঁ, কিন্তু আগলৈ যাতে কাকো এনেকৈ মনত আঘাত লগাকৈ তুমি কথা নোকোৱা। কাৰণ দুখীয়া হ'লেও ধনী হ'লেও সকলো একে মানুহ, আৰু দুখীয়াও কেৱল টকাৰ বাবেই কাম কৰে, আৰু ধনীয়েও টকাৰ বাবেই কৰে। গতিকে উচ্চ নিচ্চ বুলি কাকো নেহাঁহিবা, হ'বনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ এনেকুৱা ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ